গুড ইভিনিং এভৰিৱান। আজি এই সন্ধিয়া মই লগ হৈছোঁ মোৰ এজন ল'ৰালি কালৰ বন্ধু জেক জেডেনৰ সৈতে। এই লগ হোৱাৰ সুযোগতে মই ভাবিলোঁ তেওঁৰ লগত প্ৰেমৰ সম্পৰ্কে দুটা কথা আলোচনা কৰোঁ। প্ৰেমৰ ডেফিনেশ্যন কি, তেওঁ প্ৰেমক কি বুলি ভাবে, এই সম্পৰ্কে জনাৰ কাৰণে আহক তেওঁৰ লগত অলপ কথা পাতোঁ। গুড ইভিনিং জেক জেডেন, আপোনাৰ মতে প্ৰেমৰ সংজ্ঞা কি, প্ৰেমৰ ডেফিনেশ্যন কি? গুড ইভিনিং। মোৰ হিচাপত প্ৰেমৰ সংজ্ঞা হ'ল এক স্বৰ্গীয় অনুভূতি, নোপোৱাৰ মাজত পোৱাৰ তৃপ্তি, দুখৰ মাজত সুখৰ সন্ধান, এন্ধাৰৰ পোহৰৰ জ্যোতি। হয়, খুব সুন্দৰ এটা প্ৰেমৰ ডেফিনেশ্যন দিছে আপুনি। কিন্তু এই ক্ষেত্ৰত মই এটা কথা ক'ব যাম যে বৰ্তমান দেখিছে কিজানি আপুনি বিভিন্ন পাৰ্কত, হোটেলৰ বন্ধ কোঠাত সেই প্ৰেম হয়। KTM বাইক, DSLR এইবোৰ দেখাৰ পিছতহে প্ৰেম কৰে ছোৱালীয়ে। ল'ৰাও কেৱল দৈহিক আকৃতি বা তেওঁৰ যি আছে সেইবোৰৰ প্ৰতিহে লালসতাৰ প্ৰতিহে প্ৰেম শব্দটোৰ ব্যৱহাৰ কৰিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, আপুনি যিটো কৈছে সেইটো হয়। বৰ্তমান যুৱচামে কেৱল দৈহিক তৃপ্তি লোৱাৰ বাবেহে প্ৰেমৰ শব্দটো ব্যৱহাৰ কৰি আছে। কিন্তু বৰ্তমানো সঁচা হৃদয়ৰ পৰা, সঁচা অন্তৰৰ পৰা হোৱাও প্ৰেম আছে। আপুনি ভাবে যে বৰ্তমানো সঁচা প্ৰেম আছে? বৰ্তমানো সঁচা প্ৰেম জীয়াই আছে, ৰাখিছোঁ। ইয়াৰ পৰা গম পোৱা গ'ল যে আপুনিও ৰিলেশ্যনশ্বিপত আছে। এই ক্ষেত্ৰত অলপ কিছু কথা আপুনি ক'ব নেকি, পাৰ্চনেল যদি নহয়? হয়, কৰিছোঁ প্ৰেম, সঁচা প্ৰেম কৰিছোঁ, কিন্তু দেহৰ তৃপ্তিৰ বাবে নহয়, সঁচা অন্তৰ, সঁচা মনৰ পৰা হোৱা প্ৰেম। সেইকাৰণে আজি ৰিলেশ্যনশ্বিপত 3 বছৰ ধৰি ৰিলেশ্যনশ্বিপত আছোঁ। বৰ্তমান থাকিম বুলিও ভাবিছোঁ। হয়তো এইটো পৰ্যায় গৈ বিয়াৰ ফালেও যাব। এইটোকে সঁচা প্ৰেম বুলি মই ভাবোঁ। আৰু এই যুৱচামে কি কৰিছে আপুনি ক'লেই, সেনেকুৱাও নহয়। সেইটোৰ কাৰণে প্ৰেমৰ আজি বদনাম হৈছে, প্ৰেমক ঘৃণা কৰিছে মানুহে। প্ৰেম কৰিব গ'লে মাক দেউতাকক ছাপোৰ্ট নকৰে। কিয় নকৰে? এইটো কাৰণেই নকৰে বুলি আপুনিও জানে, ময়ো জানো। এইটো কাৰণে কিয় কৰিব? কেনেকুৱা পৰিস্থিতি, কি ফালে ঢাল খাইছে, নিউজত আহি আছে, বাবু ভাত খালা তুমি নাখালে মই নহয়, এনেকুৱা ধৰণৰ কথা আহি গৈছে। 8-9ৰ ল'ৰা ছোৱালী আজি কি কৰি আছে? এইখিনিত মই এটা কথা ক'বলৈ গৈছোঁ, 12 বছৰীয়া 11 বছৰীয়া ল'ৰা ছোৱালীবোৰে নিজৰ যোনটো ছেক্সুৱেল ফেণ্টেচি থাকে বা ছেক্সুৱেল বস্তুটো থাকে সেইটোকে নিজৰ সিহঁতৰ প্ৰেম বুলি ভাবে। ফিজিকেল এট্ৰাকশ্যন হয় ছোৱালী এটাৰ লগত, তেওঁ যিহেতু হৰমনছ নামে সেইটোৱে বয়সত তেওঁ সেইটোকে প্ৰেম বুলি ভাবিলে। সেইটো প্ৰেম নেকি আচলতে? সেইটো প্ৰেম নহয়। আপোনাৰ মতে প্ৰেম কৰাৰ সঁচা বয়স কিমান? সঁচা বয়স উপযুক্ত এইটো পঢ়াৰ বয়স। আমি সেই সময়ত নাজানিছিলোঁৱেই প্ৰেম কি বস্তু, কি এইটো নাজানিছিলোঁ। আজিকালিতো ছায়েন্সৰ যুগ, এডুকেশ্যন চেপ্টাৰো দিছে, এইটো কি ছেক্সুৱেল এইটো এটা ছাবজেক্টো দিছে, পঢ়িছেও গম পায়। তথাপিও কি ভাবি কি ফালে ঢাল খাইছে? আপোনাৰ মতে প্ৰেম কৰাৰ উপযুক্ত বয়স কি বুলি ভাবে? কিবা নিৰ্দিষ্ট বয়স তেনেকুৱা আছে নেকি? তেনেকুৱা নাই, সেইটো নকওঁ, বয়স ধৰি নিদিওঁ। কিন্তু উপযুক্ত বয়স নিজৰ পঢ়া শুনাৰ বয়সত আজি যিটো সময়ত ভালকৈ পঢ়িব লাগে, যিটো দিশ ল'ব লাগে, সেইটো দিশৰ ফালে কাটি বেলেগ ফালে দিশ লৈ আছে। আপুনি ক'ব বিচাৰিছে যে প্ৰেম বুলি মানুহে পঢ়া শুনা সেইবোৰো বাদ দি দিছে? হয়, সেইবোৰো বাদ দি দিছে। আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল। প্ৰেম সম্পৰ্কে যি আপোনাৰ ধাৰণা, সেই ধাৰণাক মই সঁচাকৈ বহুত সিহঁতকো মই দুখ নিদিওঁ। সিহঁতেও কৰক, ভাবি চিতি চাই চিতি কৰক। এনেকৈ নহয়, মাক দেউতাকৰ সপোন এটা থাকে, ডাঙৰ দীঘল কৰি লৈ ইমান ডাঙৰ সপোন এটা ৰচি থয় কিবা এটা কৰিব। তোমালোকেও কৰা, প্ৰেম কৰা, কিন্তু উপযুক্ত বয়স হৈ লোৱা। প্ৰথমতে নিজৰ পৰা নিজকে ধ্বংস কৰি। আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল। এতিয়া আপোনাৰ যি ধাৰণা, প্ৰেমৰ সংজ্ঞা দিলে, প্ৰেমৰ ডেফিনেশ্যন দিলে, প্ৰেমৰ ওপৰত যি কথা ক'লে, সেয়া সঁচাকৈ অতুলনীয়। আপোনাক মই ধন্যবাদ জনাইছোঁ আজি মোৰ লগত এই কথাখিনি পতাৰ কাৰণে। পিছত আকৌ লগ পাম হয়তো। গুড নাইট। তোমাকো ধন্যবাদ দিলোঁ এইখিনি কোৱাৰ বাবে, সুযোগ দিয়াৰ এটা মেছেজ দিব পাৰিছোঁ। যিহেতু ল'ৰা ছোৱালী 18-16 বছৰ ল'ৰা ছোৱালী শান্তিয়ে এইটো যাতে মেছেজটো চাই, মেছেজটো শুনি পেলাই অলপ হ'লেও কিবা ভাবে। মই নাজানো, ইমান ডাঙৰ নহয়, ছাবজেক্ট এডুকেশ্যনে কৰিব পৰা নাই, মই কি কৰিম। তথাপিও আৰু কৈছোঁ। থেংক ইউ। আজিলৈ এৰিছোঁ।